ৰাস্তা নিৰ্মাণৰ মাত্ৰ এমাহতে মেলিছে এতিয়া চিৰাল ফাট। ক'ত গ'ল ঠিকাদাৰ, ক'ত সোমাল চৰকাৰী আঁচনিৰ অধীনত অহা লাখ লাখ টকা। এয়া হৈছে বেচিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং বৰুৱাজাৰ গাঁৱৰ নৱনিৰ্মিত ৰাস্তা। নামত ৰাস্তা, কিন্তু কামত কেৱল ফুপুলাহে। ৰাস্তাত পৰা নাই পৰ্যাপ্ত শিলবালি, ব্যৱহাৰ কৰা হোৱা নাই কোনো ধৰণৰ উন্নতমানৰ বস্তু, যাৰ ফলত এমাহতে এই অৱস্থা হৈছে নৱনিৰ্মিত এই ৰাস্তাটোৰ। পেভাৰ ব্লক ৰাস্তাটোৰ নামত চতুৰ্দশ আয়োগৰ অধীনত দুটা কিস্তিত মুঠ ১৬,৭০,০০০ টকাৰ অনুমোদন দিছিল চৰকাৰে, কিন্তু তাতো হৈছে এতিয়া দুৰ্নীতি। চাওক গড়কাপ্তানিক মন্ত্ৰী ডাঙৰীয়া, আপুনি অনুমোদন দিয়া ধন কেনেদৰে আত্মসাৎ কৰিছে বিভাগীয় একাংশ বৰমূৰীয়া তথা ঠিকাদাৰে। গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ বৰুৱাজাৰৰ ছেকেণ্ড লিষ্টৰ যিখন কাম আছে, ইয়াত চোৰাবালি হাউজৰ পৰা হানিবালি হাউজলৈ যিখন কাম গৈছে ২২৬ মিটাৰ। ইয়াত মানে আমি যি দেখা পালোঁ, ৰাইজৰ কমপ্লেইন মোতাবিক আমি আহিছিলোঁ ইত্যাদ ফ্ৰণ্টৰ পৰা। অহাৰ পিছত আমি যি দেখা পালোঁ, ৰাস্তাৰ যিখন বিম হ'ব লাগে, এই বিমখন ১ ফুট কমেও ১ ফুট হ'ব লাগে, ক'ৰবাত ৫ ইঞ্চি আছে, ক'ৰবাত ৬ ইঞ্চি আছে। আৰু আমি যি শুনা পালোঁ, সেই শুনামতে বা আমি যিখিনি চাইছোঁ, চোৱা মতে এনেকুৱা দেখা পালোঁ যে কি হৈছে, কামখিনি কৰাৰ পিছত ৰাস্তাৰ বিম ঠায়ে ঠায়ে মাজে মাজে কি হৈছে, ভাঙি বাগৰি পৰিছে মাটিত। তাৰপিছত আকৌ সিহঁতে এইখিনি আকৌ নতুনকৈ বনাই দিছে, আৰু মাজে মাজে ৰাস্তাবিলাক বহি গৈছে, চিৰল ফাট ওলাইছে। আৰু এনেকৈ যদি হয়, অলপ বহনৰ পিছত আকৌ যিখিনি ৰাস্তা সিহঁতে ঠিক কৰিছিল, এইখিনি আকৌ পুনৰাই ভাঙি বাগৰি পৰিব। যে এনেকৈ যদি দুৰ্নীতি হৈ থাকে ৰাস্তাবিলাকত, কামবিলাকত, তেনেহ'লে ইয়াৰ পৰা ৰাইজে কি আশা কৰিব? হয়, বেচিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ বৰুৱাজাৰ গাঁৱৰ চোৰাবালি হাউজৰ পৰা যিটো ৰাস্তা নিৰ্মাণ হৈছে অলৰেডি, ৰাস্তাখন খুব নিম্নমানৰ হৈছে। জেগা জেগা চিৰল ফাট হৈছে, বা ঢালাই যিটো মাৰিছে ছাইডেদি ঢালাইটো ক'ৰবাত ক'ৰবাত বাগৰি পৰিছে। যি ভীম দেখা পাইছোঁ, ভীম একেবাৰে নিম্নমানৰ হৈছে। হয়, ভীমটো ভীমটো নিম্নমানৰ হৈছে। কামটো বৰ ভালকৈ হোৱা নাই, জেগাই জেগা ফাট মেলিছে, জেগা জেগা বাগৰি পৰিছে, যাৰ কাৰণে ৰাস্তাটো যেনেকৈ হ'ব লাগিছিল সেনেকৈ হোৱা নাই। আৰু কেনেকৈ কৰিছে, যেনেকৈ হ'ব লাগিছিল তেনেকৈ হোৱা নাই। আমি ৰাইজে সেই বিষয়ে লৈ বহুত আলোচনা বিলোচনা হৈছে। এইবোৰ দেখিও কি ব্যৱস্থা গ্ৰহণ কৰিব আপুনি? চৰকাৰী ধনৰ শ্ৰাদ্ধপতা ক্ষমতালোভী কিছু ঠিকাদাৰক নাকি কোনে লগাব, সেয়াহে বৰ্তমান প্ৰশ্নৰ বিষয়। ৰৌতাৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 5 অসম।